এটা অদ্ভুত আৰু অদ্ভুতৰ অদ্ভুত আৰু বিকাশ কেৱল বিকাশ এই দুটা শব্দৰ আপোনালোকক আজি এটা বেলেগ অদ্ভুত বস্তু দেখাবলৈ যাই আছোঁ। প্ৰথমে আহক আমি এটা বস্তু দেখাওঁ। এইটো হৈছে বাবু। তোমাৰ নাম কি? শ্ৰী চিন্ময় শৰ্মা। বাবুৰ নাম চিন্ময় শৰ্মা। আৰু যি চিন্ময় শৰ্মাৰ এটা অদ্ভুত দৃশ্য অদ্ভুত কাৰ্য আপোনালোকক দেখাম। তাৰ কাৰণে আজিৰ ভিডিঅ'টো কোনো ধৰণৰ ফানি নহয়, কিন্তু ফানি নহ'লেও আপোনালোকে শেষলৈকে চাই থাকক, কাৰণ এটা মজা এটা বস্তু দেখা পাব আপোনালোকে। তো বাবু তোমাৰ পৰিচয়টো দি দিয়া। তোমাৰ নাম ক? মোৰ নাম শ্ৰী চিন্ময় শৰ্মা। আমাৰ গাঁৱৰ নাম টিহু পিপলিবাৰী বুলি কয়। তো এওঁৰ নাম হৈছে চিন্ময় শৰ্মা, এওঁৰ ঘৰ টিহুত আৰু গাঁৱৰ নাম হৈছে পিপলিবাৰী আৰু ডিষ্ট্ৰিক্ট নলবাৰী। তো এওঁৰ এটা অদ্ভুত কাৰ্য আপোনালোকক মই দেখাই আছোঁ, চাব। এইটো এটা চাওক আপোনালোকে, এওঁ নিজ হাতেৰে তৈয়াৰ কৰিছে এটা বিশ্বকৰ্মাৰ মূৰ্তি। সেইটো আপোনালোকক দেখাইছোঁ। বাবুৰ বয়স কিমানমান হৈছে তোমাৰ? কিমান শ্ৰেণীত পঢ়ি আছা? কিমান শ্ৰেণীত পঢ়ি আছা? চতুৰ্থত পঢ়ি থকা এজন ল'ৰাৰ এই যে কাৰ্য, এটা আপোনালোকে নিজে মানে পৰিকল্পনা কৰক। আপুনি মই মানে হাৰি যাম, আপুনি মই কিন্তু নোৱাৰিম। তো আৰু বাবুৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। আৰু লগতে এইখিনিয়ে নহয়, আৰু আছে। এইটো এটা শিৱৰ লিংগ এটা বনাইছিল সি। তাৰ মতে এইটো ভাল হোৱা নাই, মোক দেখাব হাকে দিছিল, তথাপিতো মই দেখাই দিলোঁ। ভাল হোৱা নাই আৰু তাৰ মতে। বাকী এইটো কি বাবু? এইটো গোপাল। এইটো সম্পূৰ্ণ হোৱা নাই আৰু বনাই আছ। বাকী এই দুটা গণেশ, এইটো এটা গণেশ সম্পূৰ্ণ হোৱা নাই, এইটো এটা গণেশ সম্পূৰ্ণ হোৱা নাই ন। এই দুটা গণেশ আছে। এইটো কি আছিল? গোপাল। আৰু এইটো শিৱলিংগ আৰু এইটো হৈছে বিশ্বকৰ্মা। আৰু সি মানে কি এনেকুৱা ইয়াৰ মানে প্ৰতিভা বুলি ক'ব লাগিব। তাৰমানে বহুত ধৰণৰ বস্তু অলৰেডি বনাইছে, কিন্তু মানুহগিলাখানে ভাল পাই বোলে ইয়াৰ পৰা লৈ যায়, হয় না? বস্তুগিলাখান লৈ যায়, অৰ্ডাৰ আহে, কিনি লৈ যায়। মানে এইটো বয়সতে যেতিয়া তাৰ এই যিটো মানে হাতৰ কলা, এইটো আচলতে মানে কি ক'ম আৰু, কিবা ক'বা? কেনেকৈ বনোৱা তুমি এইগিলাখান? কেনেকৈ জানা হ'লা? তুমি এই বস্তু যে বনাইছিলা ক'ৰবাত দেখা পাইছিলা নে? কোনোবা শিকাইছিল নেকি? শিকা নাই, দেখা পাইছিলা? তোমাৰ গাঁৱত বনোৱা মানুহ আছে নেকি? আচ্ছা, বনোৱা মানুহ তাতে দেখা পাই কিনে তুমি শিকছ? শিকি কিনে কেনেকৈ বনাইছ? ঠিকে আছে। আপোনালোকে সঁচাকৈ এই ভিডিঅ'টো চাই কিনে ভাল লাগছে নে লগা নাই, বা বাবুৰ ক্ষেত্ৰত কিবা আপোনালোকে ক'ব লগা আছে, সেইটো নিশ্চয়কৈ কমেণ্ট কৰি কিনে জনাব। আৰু বাবুৰ কাৰণে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ই অলপ উৎসাহ পাওক, প্ৰেৰণা পাওক আৰু নতুন নতুন বস্তু বনাওক। আমাৰ মিষ্টাৰ জিৰোৰ জৰিয়তে এই বিকাশৰ কিছু আমি আগ ধৰিছোঁ। তো আপোনালোকে মানে কি আগুৱাই লৈ যাব বুলি আশা ৰাখিল, হয়নে? তো মিষ্টাৰ জিৰ' ফ'ল' কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, হয়নে? তো মিষ্টাৰ জিৰ'ক ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো ভিডিঅ' আপোনালোকে যিমানখিনি পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।